পৰা মানে পাৰ হ'ব পাৰিলেহেঁতেন ডাইৰেক্ট আমি পাম ইয়াৰ পৰা শিৱসাগৰ। তো গাইজ আমি বৰ্তমান পালোহি ব্ৰহ্মপুত্ৰৰ মিগল ভাই মানে তাজিলে আৰু আমি ওলালো ইয়াৰ পৰা ভিডিঅ'টো আজিৰ ভিডিঅ'টো মানে গাইজ আৰম্ভ কৰোঁ। হে গাইজ এণ্ড ৱেলকাম বেক টু মাই দলেবয় ইউটিউব চেনেল। আজি আপোনালোকক দেখুৱাম ব্ৰহ্মপুত্ৰৰ নৈ পাৰৰ মানে পৰিৱেশ কেনেকুৱা পৰিস্থিতি হৈ আছে। আপোনালোকে জানেই বাৰিষা সময়ত কেনেকুৱা পৰিস্থিতি হৈ আছে, কিছুমান সমস্যাৰ পৰা মানে কিছুমানে সন্মুখীন হ'বলগীয়া হয়। সকলো মানে এই এৰিয়াৰ মানে সকলো পৰিৱেশ আপোনালোকক ভালদৰে দেখুৱাম। তো গাইজ মোৰ লগত আছে এয়া মিগল ভাই। মানে টাইম কেইটা বাজিলে? 11:53 বাজিলে আৰু আমি ওলালো ইয়াৰ পৰা ভিডিঅ'টো আজিৰ ভিডিঅ'টো মানে গাইজ আৰম্ভ কৰোঁ। তো বলক। তো গাইজ গৈ আছোঁ আমি সেউজীয়া পথাৰৰ মাজেৰে, চাৰিওফালে অল পথাৰ আৰু আজি ব্ৰহ্মাক চিন্তা কৰি গৈ আছোঁ আমি ব্ৰহ্মপুত্ৰ নৈ পাৰলৈ। গাইজ মাজতে অকণমান ৰখি ল'লোঁ, পূৰা ঠিকাপাতা ৰ'দ দি আছে, এনেকুৱা ৰ'দটো দি আছে নহয়, চাব পাৰে আপোনালোকে কেনেকুৱা ৰ'দ দি আছে। আৰু ইয়াতে অকণমান ৰখিলোঁ, পূৰা ৰ'দটো দি আছে, মানে এনেকুৱা দি আছে নহয় মানে ওলাবই নোৱাৰে। আমি গৈ আছোঁ ইয়াৰ পৰা নাই বুলি ক'লেও মানে তালৈ আৰু 4 কিলোমিটাৰমান যাব লাগিব, তেতিয়া আমি পাম ডাইৰেক্ট ব্ৰহ্মপুত্ৰ নৈ পাৰলৈ। আৰু বেছি নাই ন? বেছি নাই আৰু কিমান হ'ব এনেই 4 কিলোমিটাৰে হ'ব লাগে ন? 4 কিলোমিটাৰমান হ'ব লাগে মানে। এইটো গৈ পিনে আপোনালোকক ভালদৰে আজি দেখুৱাই যাম। ইয়াতে কণ্টেক্ট ৰখি ল'লোঁ আৰু তো বলক। গৈ আছোঁ ব্ৰহ্মপুত্ৰ নৈ পাৰলৈ। বৰ্তমান ব্ৰহ্মপুত্ৰ নৈখন এই বাৰিষা কালত মানে কেনেকুৱা সংৰক্ষণ কৰি আছে সকলো আজি আপোনালোকক দেখুৱাম। আৰু ব্ৰহ্মপুত্ৰৰ বিষয়ে আজি নিশ্চয় অলপ হ'লেও সকলোৱে জানিব পাৰিব। আৰু আপোনালোকক আজি যিমান পাৰে দেখুৱাবলৈ চেষ্টা কৰিম, ইয়াৰ বিষয়ে অকণমান কৈ দিবলৈ চেষ্টা কৰিম, যিমান পাৰে জানিব পাৰিব। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু ৰাস্তাটো অকণমান বেয়া আছে, মানে বাৰিষা কাল আৰু এনেকৈ ৰাস্তাবোৰ এনেকুৱাই হ'ব আৰু। তো গাইজ ফাইনেলি আমি পালোহি ব্ৰহ্মপুত্ৰ নৈ পাৰলৈ। আৰু অকণমান আমি ডাইৰেক্ট অকণমান আগবাঢ়ি যাওঁ আৰু এই তাৰ পৰা মানে ওলাই যাব পাৰিম বুলি কৈছে। এটা ৰাস্তা আছে, তাৰ পৰা আমি ওলাই পিনি অকণমান আপোনালোকক ভালদৰে দেখুৱাম। আৰু আপোনালোকে দেখিছে এইবোৰ ঘৰবোৰ কেনেকুৱা পৰিস্থিতি হৈ আছে, চাৰিওফালৰ ভিউ কেনেকুৱা, আৰু সেইকেইটাত মানে কেনেকুৱা পৰিস্থিতি হৈ আছে চাৰিওফালে। এয়া চাৰিওফালে চাওক ব্ৰহ্মপুত্ৰ নৈ পাৰৰ ভিউ। আৰু ইয়াৰ পৰা আমি ওলাই যাব লাগিব নদীৰ কাষলৈ। আৰু আপোনালোকে সকলোতে দেখিছে কেনেকুৱা পানী হৈ আছে সকলোতে, আৰু বাৰিষা কমিলেগৈ যদিও বৰ্তমান পানী হৈ আছে। আৰু আপোনালোকে এটা কথা জানেনে, এই নৈখন কেইখন ৰাষ্ট্ৰৰ মাজত মানে বৈ আছে? এই নৈখন 3খন ৰাষ্ট্ৰৰ মাজত বৈ আছে। উৎপত্তি হ'ল চীনত, আৰু ছেকেণ্ডত পাৰ হৈ গৈছে আমাৰ ভাৰতবৰ্ষ, আৰু নেক্সট বাংলাদেশত। এই 3টা ৰাষ্ট্ৰৰ মাজত মানে বৈ আছে এই নৈখন। আৰু চাব পাৰে সকলোতে বালি হৈ গ'ল, সকলো জেগাই জেগাই মানে এই এৰিয়াটোৱে মানে বালি পুতি থ'লে, মানে যিমান মাটি আছিলে বালি হৈ গ'ল, এনেকুৱা পৰিস্থিতি হৈছে। তো গাইজ আমি বৰ্তমান পালোহি ব্ৰহ্মপুত্ৰ নৈ পাৰলৈ। আৰু আপোনালোকক ভালদৰে দেখুৱাম কেনেকুৱা পৰিস্থিতি হৈ আছে। এইবিলাকত চবটো মানে বালি হৈ গ'ল, সকলোৱে এনেকুৱা পৰিস্থিতি হৈ গ'ল। তো গাইজ এইখনেই হ'ল বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ নৈ আৰু বৰ্তমানৰ এয়া পৰিৱেশ। আৰু এই নাওটো আপোনালোকে দেখিছে, ইয়াৰ পৰা সিহঁতে বৰ্তমান কাম চলাই আছে, ইয়াৰ নদীৰ কাম চলাই আছে, প্ৰটেকশ্যন দি আছে। বৰ্তমান সিহঁতে এই নাও দুখনৰ পৰাই কাম চলাই আছে। আৰু জেগাই জেগাই এনেকুৱা পৰিস্থিতি হৈ আছে নহয়, জেগাই জেগাই পূৰা গৰা কহি আছে, মানে এনেকুৱা পৰিস্থিতি। তো গাইজ দেখিছে আপোনালোকে কেনেকুৱা পৰিস্থিতি হৈ আছে। ডাইৰেক্ট ইয়াৰ পৰা মানে পাৰ হ'ব পাৰিলেহেঁতেন ডাইৰেক্ট আমি পাম ইয়াৰ পৰা শিৱসাগৰ। ইয়াৰ পৰা বেছি দূৰ নহয়, নৈটো জাষ্ট পাৰ হ'লেই মানে পালেহেঁতেন, কিন্তু এতিয়া পাৰ হ'ব নোৱাৰে, মানে সংযোগ নহয়, দলং চলং নাই, ইয়াৰ পৰা ফেৰী নচলে, এইকাৰণে এনেকুৱা পৰিস্থিতি হৈ আছে। আৰু চাওক চাৰিওফালৰ ভিউ কেনেকুৱা হৈ আছে। বহুত দিনৰ মূৰত মানে আহিছোঁগৈ, মানে এনেকুৱা অহাই নাই। আৰু আমাৰ গাঁৱৰ পৰা নাই বুলি ক'লে এইটো কেই কিলোমিটাৰ হ'ব? 25 কিলোমিটাৰ 26 কিলোমিটাৰ মানে হ'ব আমাৰ গাঁৱৰ পৰা মানে ইয়ালৈ। তো বহুত দিনৰ মূৰত আহিলোগৈ। বৰ্তমান বাৰিষা কমিলেগৈ, বাৰিষা ইমান ডাঙৰ হোৱা নাই বাৰু, সকলো পানী চানী সকলোত শুকাই গ'ল। কিন্তু এইকেইটা চাওক কেনেকুৱা বালি হৈ গ'ল, গোটেই মাটি মানে বালি অল মানে এভৰিথিং বালিয়ে হৈ গ'ল। আৰু চাওক কেনেকুৱা চিচুৱেশ্যন হৈ আছে।
আৰু এই ব্ৰহ্মপুত্ৰ নৈখন এছিয়া মহাদেশৰ সকলোতকৈ মানে আটাইতকৈ দীঘল নৈ আৰু ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ মানে বহল নৈ। আৰু কেনেকুৱা পৰিস্থিতি হৈ আছে, কেনেকুৱা বৰ্তমান কাম চলাই আছে আপোনালোকে দেখিছে কেনেকুৱা পৰিস্থিতি হৈ আছে। এই নাৱৰ পৰাই মানে সিহঁতে কাম চলাই আছে, ইয়াৰ পৰাই চাব পাৰে আপোনালোকে। মানে এইটো ফাৰ্গুপাইন ন? ফাৰ্গুপাইন। আৰু এনেকৈ সিহঁতে চাৰিওফালে মানে এইটো প্ৰটেকশ্যন লগাই আছে সিহঁতে চাৰিওফালে। এইটো চাব পাৰে মানে তাতে মানে এনেকুৱা বান্দাল মানে কি ফাৰ্গুপাইনে বুলি ক'ব ন, মানে নদীৰ মানে গৰাৰ মানে প্ৰটেকশ্যন দি আছে। চাওক ফালৰ পৰা গৰা কঢ়ি আছে, সেইকাৰণে ইয়াৰ প্ৰটেকশ্যনৰ কাৰণে সিহঁতে নাওটো ইউজ কৰিছে। আৰু চাওক এইটো সকলোতে মানে এনেকুৱা প্ৰটেকশ্যন দি আছে, ঠিকেই কৰিছে, ভালেই হৈছে। কিন্তু এইবোৰ চাওক মাটি চাটি সকলো মানে লছ, মানে অল এভৰিথিং মানে লছ হৈ গ'ল মানে। কিন্তু চাব পাৰে আপোনালোকে কেনেকুৱা হৈ আছে, সকলোতে মানে বালি 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 অল এভৰিথিং বালি হৈ গ'ল। চাওক কেনেকুৱা হৈ আছে, কেনেকুৱা লাগিছে? পুৰা গৰম ন? কিন্তু পুৰা গৰম, একদম গৰম, পুৰা গৰম মানে গামি গৈছে মানে গৰমৰ এনেকুৱা গৰম। কিন্তু ভাল লাগিছে জেগাটো চাই। কিন্তু বহুত মানে পৰিৱৰ্তন হৈ গৈছে, বহুত মানে মানুহৰ মানে খেতি পথাৰ সকলো নষ্ট হৈ গৈছে। মাটিকেইটাতো এতিয়া বালি হৈ গ'ল, খেতি চেতি 5-6 বছৰলৈকে কৰিব নোৱাৰিবগৈ পিছলৈকে। এনেকুৱা পৰিস্থিতি হৈ গ'ল মানে, এনেকুৱা সমস্যাত কিছুমানে সন্মুখীন হ'বলগীয়া হয়। চাইছে আপোনালোকে কেনেকুৱা হৈ আছে। আৰু এই নাৱৰ পৰা সিহঁতে কাম চলাই আছে বৰ্তমান। তো গাইছ আজিলৈকে ভিডিঅ' ইমানেই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু কোনোবাই মোৰ চেনেললৈ নতুনকৈ আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।